বেলি আহি মূৰৰ পৰাই পালেহি এতিয়ালৈকে চালা জহনি যাইতি শুই আছ উঠ উঠ পঢ়া শুনাটো নাম গোন্ধ নায়ে মাৰ মান সন্মান খালি এতিয়া মোবাইল টিপি টিপি শুই থাক বিছনাৰ ওপৰত শুই থাক তই এবাৰ খালি ফেইল কৰ তোক মই চাবি কি কৰি আছো চব খালে মোৰ মান সন্মান চব খালে আই চব খালে মই কতেনো মৰো কি কৰি আছ নৰেশ্বৰী আহিলি নকবি আৰু দে খৈ কেইটামানকে ফালি আছো ৰাতিলে ভাত বনাবলৈ খৈ নাই মানুহটোতো জানই কাম কৰি কেনে অ'ত থাকে ত'ত থাকে এইটো নাখালে টোপনিয়ে নাহে কি কবি আৰু তাৰ কথা নিজে খৈ কেইটামান ফালিছো বাৰীত খৈও নাই বৰষুণটো দেখিছ নহয় কেনেকুৱা কি কবি আৰু তই আহিলি আহ ভিতৰলৈকে আহ তই আকৌ কিবা বকি থাকাহে শুনিছিলো কাকনো বকি আছিলি তই ইমানকে নহয় কাকো বকি থকা নাই মানুহটোকে বকি আছিলো দে কি কবি আৰু খৈকেইটালো ফালি দিব নোৱাৰে যে তাকে বকি আছিলো দে ভিতৰলৈকে সোমাই তই এইখিনিতে ৰ মই পিয়া দুখ লৈ আহোগৈ ৰ নৰেশ্বৰী বহিয়া বহিয়ে ল ৰ কচোন তই কিবা কিয় আহিলি ইমান ৰাতিপুৱাই নেজানো কিয় আহিলো বহুত দিন তোক লগো পোৱা নাই ভাবিলো এবাৰ খবৰটোকে লৈ আহোঁগে ভালে কৰিলি দে আহিলি ৰ মই তামোলৰ বটাখন লৈ যা মুখখন বলাই ৰ এয়া দে দুইজনে এখন খাই লওঁ কি কবি কঁকাল চকাল বিষ হৈ যায় হয় দে তামোলটোকে কাটি লওঁ খাই লওঁ পিছে ঘৰত চবৰে ভালনে ভাল নকবি চবৰে ভাল পিছে তোৰ ছোৱালীজনী নাই নেকি ঘৰত আছে নকবি তাই গোটেই ৰাতি পঢ়ে যে এতিয়াও সেই অকমান শুইছে ৰাতি 2-3লৈকে পঢ়ে আমাৰ জনীতো কিমান কবি আৰু নপঢ়িবি আৰু ইমান পঢ়িব লাগে নে ৰাতিয়ে পঢ়া হ'ব দে তোৰজনীতো বহুত পঢ়ে মই জানোৱেই আমাৰ জনী কম নপঢ়ে আকৌ পঢ়িয়ে থাকে অনাবৰতে আমাৰ জনী ভাত খাবলৈও উঠি নাযায় চব ৰুমতে দিবলগীয়া ভালে কৰিছ দে হ'ব দে তামোলকে খা আজি চাহ খাবলৈ চেনিও নাই ঘৰত চেনিওনো নাননে নাকবি আৰু দে নায়ে কি কবি আকৌ চেনি গাখীৰ নহলে চাহেই নাখায় হ'ব দে দেখিছ তামোলটোও পচা যা আৰু এটা আনগে যা নাই নেকি তামোল আৰু যা আনগে আৰু এটা কিনো গৈ খাওঁ গৈ থাক ঘৰত খাই অহা নাই নেকি আমাৰ ঘৰততো ঢেৰ তামোল তই খোৱা হৈ মই দুটা লৈ আহিলো যা এইটো চাহ মই লৈ আহিছিলো তাকে কাটো আৰু পিছে কচোন তোৰ সৰু ছোৱালীজনী কেনেকুৱা সৰু ছোৱালী ডাঙৰ ছোৱালী বুলি কথা নাই দুইজনীয়ে মোৰ কাৰণে বৰ ভাগ্যৱান মই সিহঁত দুজনীক পাই বৰ সুখী হয় নেকি কি কবি ময়ো সুখী নহয় মই কি নহয় ভাবিছ নেকি ময়ো বহুত সুখী পিছে কচোন বাৰু তই কি সকামত আহিলি কিয় তই গমেই নাপাও নেকি আমাৰ ছোৱালীজনী পৰীক্ষা নহয় আমাৰ দিনতো পৰীক্ষা পঢ়া শুনা কৰিছে নাই পিছে নকবি খালি দিছে অনাবতে পঢ়িয়ে থাকে কি কবি আমাৰ জনীক কিমান কবি নপঢ়িবি বুলি বৰ পঢ়িছে বৰ শুকাই খিনাই ছোৱালীজনী একদম অৱস্থা নাইকিয়া হৈছে হয় নেকি
তই পিছে তামোল ডাঙৰকে খাওঁ নে সৰুকে খাওঁ তই ডাঙৰকে সৰুকে খাওঁ। খাওঁ বোলে মই বোলে শুনিছো সৰুকে খা দে তাই তামোল দেখা নাই জানো হ'ব আমাৰ ঘৰতনো ঢেৰ তামোলৰ গছ যাবি দুটামান দি পঠাম হ'ব দে যাম এইডোখৰ ল এই সৰুডোখৰকে দিছো দেই তাকে খা পিছে তহঁতৰ ছোৱালীজনীৰ পৰীক্ষা কেতিয়া একেলগে নহয় জানো আমাৰ লগত একেলগে ন তইতো চাধা নাখাৱ নাখাওঁ ভালে কৰিছ দে চাধাও যিহে দাম বাঢ়িলে কি খাবি মই খাওঁ দে পাহেশ্বৰী তই উঠিলি নে উঠ উঠ তোৰ জীয়েৰজনী শুইহে আছে নেকি নাই ৰাতি বহুত দেৰিলৈকে শুৱে যে এতিয়া উঠিব কৈছো উঠিব এতিয়া পিছে তোৰ আজি চশমাটো কলৈ গ'ল চশমা নাই পাহৰি থাকিলো ঘৰতে থাকিলে হ'বলা হয় নেকি তাই এইটো ডিঙিত কি লাগি আছে তোৰ দেখিছনে বয়স অনুপাতে পাহৰি থাকো নহয় সেইটোৱে খাগা আজি চাহ তাহ খাব চেনি নাই ক'লোৱে মোৰ ছোৱালীজনীক অকণমান পঢ়া শুনা চকু দিব লাগে এতিয়া উঠাওঁ দে হ'ব আৰু দে যা মই কাম কৰোঁগৈ দে বেয়াটো নাপাবি নাই নাপাহো দে ল'ৰা ছোৱালী এপৰাতিলৈকে পঢ়িব আৰু আমাৰজনী এপৰাতিলৈকে মোবাইল টিপিব চালা আজি তোক আজি ভাত খুৱাই আছো তই উঠিলি নে দেখ এতিয়ালৈকে শুইছে দেখ মৰতি উঠ চালা ল'ৰা ছোৱালী এপৰাতিলৈকে পঢ়িব আৰু তই যেনেকে শুবি উঠ তোক আজি ৰচোন মা যাম নহয় ইমান ওলালে লাগিছেনে ৰাতিচোন পঢ়িয়ে আছো তই কেতিয়া পঢ়িলি চা মুখখন তই কেতিয়া পঢ়িছিলি মোক ফাঁকি দিবলৈ আহিছ তই হয়নে তই বৰ ৰাতিলৈকে পঢ়িছিলি কচোন তই কি খাবি মই তাকে বনাই দিম কচোন মা মই ভাল পালে নাৰিকলকে বনাম থাপৰ চিনি পাওঁ নাৰিকল খাব আহিছ জলদি স্কুললৈ ওলা নাৰিকল খাই ক'ত আছা শুনাচোন আজি কলেজ নাযাওঁ আজি লগ কৰিব যাম ঠিক আছে মই ওলাই গৈছোঁ তুমি আহা মানে কলেজ নাযায় আজিহে গম পালো তোক মই আজি তই কলেজ নাযায় তই লৰালগ কৰিবলৈ যা বেটি তোক আজি মই দি আছো একেবাৰে বাপেকে बेख्याली में भी तेरा ही ख्याल आए क्यों बिछड़ना है जरूरी ये सवाल आए तेरी नजदीकियों की खुशी बेहिसाब थी हिस्से में फासले भी ষ্টাইল চোৱা তাই তই কলেজ যা তই কলেজ যাব ওলাইছ মই তোক শুনা নাই আমি শুনিছো তই কলেজ যা হাউজাত পঢ়ি মিনিট টেষ্ট খাই দি মোৰ টেষ্টটোৰ পৰা খালি তই বাপেৰে জীয়েৰে বুলি মোৰ টিটুটি পাপা মাৰি পেলাব মই কতে মৰো এসোপাই মোৰ জীয়া হাৰাম কৰি দিছে তই কলেও যাব নোৱাৰ তই কাম কৰ তই কলেও যেনিবা শান্তি নাই ঘৰে একো এখন কাম নকৰ চব ময়ে কৰিব লাগে কি যে কৰো আৰু দেই একদম মানে চিট পকিলজনী আহিলে আজি আমাৰ ৰিজাল্ট দিলে নহয় মই 5টা লিটাৰ পাইছো কি ক চাবি 5টা লেটাৰ পালি চাবি দেখাচোন দেখা এয়া কেনেকুৱা লাগিলে কি হয় এসোপা মই দেখোন একোৱে বুজি পোৱা নাই ইংলিছত আছে যে মা বুজি নাপাবি ক'ত লিখা আছে 5টা লেটাৰ পালি বুলি দেখাচোন এইডোখৰতে চাই দিছিলে কি এইটো লিখিছ ৱাই কি এখন কাম হে তই
শুনিছোতো হ'ব দে নহ'লে দে ইংলিছত লিখা আছে যে মা আছো পঢ়ি শুনাম দে হয় নেকি এতিয়া মই নৰেশ্বৰীক কম বৰ ফুটনি মাৰি গৈছিলে নহয় সেইদিনাখন এতিয়া শুনা মোৰ ছোৱালীও লেটাৰলৈ পাছ কৰিছে বাপেকে তাইক আহিবলৈ দে হ'ব দে আই এতিয়া যা মই তই নাৰিকলাও খাম কৈছিলি নহয় মই বনাই থৈছো তই পাছ কৰিবি বুলি মই জানোৱেই হ'ব দে মই নাৰিকলো আনোগৈ তই বহ হৰেশ্বৰী ঘৰত আছ নাই তই হয় আছো নৰেশ্বৰী দেখোন ইমান দেৰি লগাইছ নে গোটেই বাটডাল বোকা নকবি বৰষুণটো দেখিছ জানো হৈছে সেইডাল আজি বিয়া কেইখনো নাই নহয় চকীকেইখনো ভাঙিলে কিহত বহিবি তই ইয়াতে বহ কিনো আমাৰ কঁকাল ভাঙিলে নহয় কি কবি পৰিলি? পৰিলো নহয় দিনাখন কঁকালটো ভাঙিলে কি কবি চকু গ'লে এই হাত ভৰিবিলাকো খুতুৰা হৈছে হয় দে নকবি পিছে তোৰ ছোৱালীজনী ৰিজাল্ট দিলে নে ফাৰ্ষ্ট ক্লাছ তোৰজনীনো দেখাই নাই মোৰজনী 5টা লেটাৰ ললে কি কবি একেবাৰে 5টা লেটাৰ লৈ পাছ কৰিলে তাই মই কৈছিলো নহয় মোৰজনী দিনে ৰাতিয়ে পঢ়িছে বুলি 5টা লেটাৰ ললে দে ল'লে জানো মোৰ ছোৱালীজনীয়ে মোক দেখুৱাইছে নহয় মাৰ্কশ্বিটখন মই চালো নহয় জানো সঁচাই নে মিছাই নে নিউজ চকুৱে নেদেখালৈকে বিশ্বাস কৰিবলৈ আজিকালি টান মই নিজে দেখিছো তো মই 4টা চকু আছে মই দেখা নাই আমাৰো 4টা চাইছো আকৌ আমাৰো 4টা এই দুটা মই শুনিছিলো তোৰজনী বোলে আকৌ বেয়া হ'ল ৰিজাল্ট কোনে ক'লে তোৰ বাহিৰত ধোৱা লাগিছে চোন নহয় তই চাগে বেলেগৰ কথা শুনিছ ইয়াই তোৰ ছোৱালীজনীৰ নামটো মিছা হ'বনে জানো পাই মই এতিয়া সুধিছো পাহেশ্বৰী তই ক'ত আছ ওলাই আছোন ক'তা নাই নেকি জানো ক'লে গ'ল এজনী যদি আজি মিছা কথা কৈছে আজি মই তই চাই থাকি কৰি আছো কিন্তু মোৰ মনে নাই কোৱা যে মিছা কথা কৈছে মাতি সুধ এবাৰ ভালকৈ তাইক আজি মই সুধি আছো ঠিক আছে দে হ'ব তই এতিয়া যা মোৰ বহুত কাম আছে যা হ'ব দে উঠ আজি মই তাই বেটি মোক ফাঁকি দিছে মই শান্তে থাকিব নিদো মই শান্তে থাকিব নিদো তই চাই থাক মই যিটো কৰি আছো বাপেকে তাই কথা পাতা খুব দেখা মোবাইল ললে চলা ধ্বংস কৰিলি এটা মোবাইল লবলৈ আহিছ মোবাইলটা আজি পেটা হাতত দিম মই কৈ দিছো মই মাৰক চিনি পোৱা নাই টেষ্ট খিনি খালি এটা মৰি মাৰি পেলাবি নেকি তই যা কিতাপ পঢ়ে এতিয়া যা কিতাপ লগ নহলে কথা বেয়া হ'ব কৈ দিছো মই
আজিৰ পৰা কিতাপ ভালকৈ পঢ়িবি নহয় তোক মই মটকা খোলাটো খাই দিম তেজটোপাটো খালি এতিয়া কিন্তু তই মোক মাৰিও পেলাবি উফ অ মা এবাৰলৈ মাফ কৰি দে অহা বছৰলৈ মই ভাল ৰিজাল্ট কৰিম আৰু নৰেশ্বৰীহঁতৰ আগত তোক লাজত কৰিব নিদিওঁ সঁচাকে কৈছো তো চাবি আকৌ যদি মিছাকে কৈছ নহয় তোক মই কি কৰিম এইবাবে ভালকে কিতাপ পঢ়িবি নৰেশ্বৰী জীয়েকক দেখিছ কেনেকে মাকৰ মান সন্মান ওপৰত কৈ দিছে তই মোৰ নিচত কৰি দিছ অহা বছৰলৈ আমাৰ তোৰো ওপৰত হ'ব ঠিক আছে ভালকে পাছ কৰি দেখা অহা বছৰলৈ লেপটপ কিনি দিম বন্ধনৰ টকা লৈ হ'ব মা মই ভাল ৰিজাল্ট কৰিম ঠিক আছে হ'ব দে যা এতিয়া চাহ অকণ বনাই আনিব মোৰ হ'ব আজিকালি ল'ৰা ছোৱালী খোপাও এই মোবাইলটো হতে খাই দিলে ধ্বংস কৰিলে কিনো এটা এই হেল্ল' ওলালে সেইটো লৈ চব ল'ৰা ছোৱালী ধ্বংস কি যে হ'ব কোনটো সুখ থাকিব মাক বাপেকহঁতৰ হালত হে ল'ৰা ছোৱালীটোক দিনে ৰূপয়ে ভাত পানী খুৱাই কৈ সিহঁতক ডাঙৰ দীঘল কৰে ইমান কষ্ট কৰি কিন্তু সিহঁতক নাই মাক বাপেকৰ কোনো ধান্দাই নাই যে ইমান কষ্টকৈ মা বাপেক খুৱাইছে সিহঁতক এটা ভাল ৰিজাল্ট কৰি দেখাওঁ নাই কেতিয়াও নকয় আমাৰ যেনেতো ফুল ফুলালে বাৰু চাওঁ নেক্সট বাৰ কি ৰিজাল্ট কৰি দেখায় আপোনালোককো জনাই আছোঁ দেই এতিয়াৰ কাৰণে নমস্কাৰ